লাগিছে বেয়াও লাগিছে তাৰ মাজতে আজি শেষৰ দিন আহি আছোঁ আজি ওলোৱা অলপ দেৰিয়ে হ'ল বাৰু অনুষ্ঠানো অলপ দেৰি কৰে কালি ৰাতি প্ৰগ্ৰাম আছিলে ন সেইবাবে আজি অলপ দেৰিয়ে হ'ল তথাপিও আহিছোঁ আজি আমি তো আপোনালোকে চাই যাব কি হয় সকলোবোৰ দেখুৱাই যাম আপোনালোকক কি হয় কি নহয় আজি শেষৰ দিনত এয়া আমাৰ মূল মিটিং আৰম্ভ হ'ব আৰু এতিয়া তো মঞ্চত সকলোবোৰ যা যোগাৰ চলি আছে নমস্কাৰ এভৰিৱান মুগনানে আগো জুংনা মৌলি উইথ নেচাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আজি সামৰণি অনুষ্ঠান কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে দুখো লাগিছে বেয়াও লাগিছে বেয়া কৈছে স্বপ্ন বাবু কাইলৈবা কি কৈছে বেয়াও লাগিছে ভালো লাগিছে বেয়া লাগিছে কমে বাইদেউ কেনেকুৱা লাগিছে মজা লাগিছে উঠিছে না কিন্তু উঠি আছে কাইলৈবা কান্দি বহুত বেয়া লাগিব হয়নে অনুষ্ঠানটো ভালে ভালে গৈছে কেনেকুৱা লাগিছে বঢ়িয়া আমাৰ ফালৰ পৰা তোমালোকক শব্দ প্ৰণিপাত জনাইছোঁ আৰু মনোজ দা অনুভৱ কেনেকুৱা মোৰতো কি ক'ম আৰু ক'বলৈ সাহিত্যিকৰ ভাষা বিচাৰি পোৱা নাই ইমানেই ভাল লাগিছে হয় আমাৰ কমিউনিটি পৰিচালনা কৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ৰশ্মিৰেখা খানাপতি বাইদেউ আমি ৰশ্মিৰেখা খানাপতি বাইদেউ এতিয়া এয়া গাবলৈ আৰম্ভ কৰিছে কোৰাছ গোৱাৰ পাছতে আমাৰ মূল মিটিং আৰম্ভ হ'ব সুন্দৰ এটি আৰম্ভণি গীতেৰে আমাৰ আজিৰ মূল সভাখনি আৰম্ভ কৰা হৈছে এই গীতটি স্পেচিয়েলি আমাৰ স্কুলখনক লৈ পেলাই লিখি উলিওৱা হৈছে সুন্দৰ হৈছে গীতটি আপোনালোকে এবাৰ শুনি চাওকচোন আৰু আজি কোৰাছ পৰিৱেশন কৰিছে আমাৰ বিদ্যালয়ৰ শিক্ষক গোটে আৰু তেওঁলোকক সহযোগ কৰিছে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায়
গীতটি সম্পূৰ্ণকৈ দি দিলোঁ ভাল লাগিছে বাবে কাটিব মন নগ'ল তো এয়া আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ সমষ্টিৰ বিধায়কগৰাকী আহি পাইছে ভৰত নৰ তো এয়া আমাৰ সভা চলি আছে এতিয়া আমাৰ সভাৰ মাজে মাজে নৃত্য গীত এইবোৰ চলি আছে মনোৰঞ্জনৰ বাবে আমাৰ ভণ্টি এজনীয়ে ধুনীয়াকৈ নাচি আছে তো ইয়াতে মই কৈ আছিলোঁ যে সন্ধিয়া হৈ আহিছে আৰু স্বপ্নাবাই ঘৰলৈ যাব ওলাইছে আমি অলপ দেৰি থাকিম কিন্তু স্বপ্নাবা যাব লাগিব সেইবাবে স্বপ্নাবাক বিদায় দিছোঁ এনেকৈ বুলি কৈ আছিলোঁ তো বহুত বেছি হুলস্থুল হৈ আছিল বাবে মানে ইফালে নাচি আছে গান বাজি আছিল তো সেইবাবে মই একেবাৰে মিউটে কৰি দিলোঁ কথাখিনি একো শুনা পোৱা নাই বাবে কণমানি ভণ্টিহঁতে ইমান সুন্দৰকৈ নাচিছে চাওকচোন বৰ ধুনীয়াকৈ নাচিছে এতিয়া ভণ্টিহঁতৰ দলটিয়ে দেউৰী বিহু নৃত্য প্ৰদৰ্শন কৰি আছে ধুনীয়াকৈ নাচি আছে দেউৰী নৃত্য চাওক এনেকৈ আমাৰ সামৰণি অনুষ্ঠানৰ শেষৰ দিনটি চলি আছে দিনৰ কাৰ্যসূচীসমূহ ইতিমধ্যে শেষ হৈছে এতিয়া চলি আছে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীসমূহ তো এয়া বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শনৰ লগতে কবিতা পাঠ গীত প্ৰদৰ্শন সকলোবোৰ চলি আছে গীতৰ মাজে মাজে নাচৰ মাজে মাজে কবিতা এনেকৈ চলি আছে তো এয়া মোৰ দাদা ললিত দেউৰে নিজৰ কবিতা এটি স্বৰচিত কবিতা এটি পাঠ কৰিছে এই সময়তে আপোনালোককো অলপ শুনাই দিছোঁ শুনকচোন কেনেকুৱা পাইছে জনাব দিনটোৰ আধা সময় সাজোন কাচোনতেই যায় পাৰ্কত বহা ধাবাত বহি খোৱা চিনেমা চোৱা আৰু কত যে ব্যস্ততা তোমাৰ তুমি কবি কিয় জ্ঞান কৰা তোমাৰ বাবে কবি ভিক্ষাৰী কিংবা পাগল মই জনাত কবিবোৰ আচলতে আবেগৰ ভিক্ষাৰী মন অথবা মস্তিষ্কৰ নহয় তুমি বৰষুণত তিতি ভাল নোপোৱা জোনাক ৰাতি পিৰালিত বহি শুনা নাই কেতিয়াও দূৰণিত ৰৈ বাজি থকা বাহিৰ হৈ তোমাৰ দৰে কবিতা পঢ়িব নজনা ছোৱালীৰ নামত কবিতা লিখি লাভ নাই কবিতা মাথো সত্য নহয় ধন্যবাদ পেট বিষাইছে বুলি কৈ পেলাই এই জাংকু দেউৰী কেনেকুৱা ফিলিংছ কেনেকুৱা হামিয়াই শেহতীয়া আছোঁ হ'লেও মানে চলি আছে পুৰা প্ৰগ্ৰেম এতিয়া আমি আকৌ আহিলোঁ গানৰ মাজলৈ আমাৰ বন্ধু বিষ্ণু শইকীয়াই এটি গীত পৰিৱেশন কৰিছে আৰু আমি এই শীতৰ সেমেকা ৰাতি গীতৰ আমেজ লৈ আছোঁ ইয়াৰ পাছতে ময়ো দাদাৰ ৰচিত কবিতা এটিকে পাঠ কৰিলোঁ যিহেতু কৈছোঁৱেই গানৰ মাজে মাজে নাচৰ মাজে মাজে কবিতা সকলো চলি আছে বহুত বছৰৰ পাছত কবিতা পাঠ কৰিছোঁ তো একেবাৰে প্ৰিপাৰেশ্যন নাছিল তৎক্ষণাত গাই দিয়া হ'ল একেবাৰে ভাল হোৱা নাই তথাপিও শুনি চাওকচোন অলপ
বৰ্তমান ককাৰ শূন্যতা মাৰ উজ্জ্বল চুলিতাৰি পকিবলৈ আৰু বেছিদিন নাই দেউতাৰ সুঠাম দেহাতি সুপুৰা কৰি এতিয়া বৃদ্ধৰ আলহী ঘৰৰ আলহী যিটোক মই অশ্মিনকালেও বিচৰা নাছিলোঁ ৰাতি যথেষ্টই হৈছে চাগে জীৱনৰ খেলাধৰৰ পোৱা নোপোৱাক লৈ লিখা বাক্যাংশৰ প্ৰতিটোৱেই এতিয়া ক্ৰমান্বয়ে মই মনিব নোৱাৰা অৱস্থা কিজানি চিয়ানাহিবোৰ কিয় দিছে ৰাতি যথেষ্ট হৈছে চাগে আমি চাকৰিৰ খবৰে কিবা আন্ধাৰে গছকা বননি যেন এটি মনোৰম সানিছে ৰাতি যথেষ্টই হৈছে চাগে এনেকৈ আমি আঘোণমহীয়া শীতৰ সেমেকা সন্ধিয়া এটি উপভোগ কৰি আছোঁ আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়ালৈ মৃদুপৱন আৰু চাণক্যও আহিছিল কিন্তু তেওঁলোক মঞ্চলৈ উঠালৈকে মোৰ ফোনটো অফ হৈ থাকিল সেইবাবে তেওঁলোকৰ ভিডিঅ' লোৱা নহ'ল যিখিনি পাৰিছোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তেন্তে আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই Don't